দি থকত চিন্তা হত নেকি? এই টোপনিটো একে জ্বালাতন দেখা পাও। কত শত সপ্ত বিভীষিকা জ্বলি উঠে মোৰ সন্মুখত। হিমাহীন আতংকত কঁপি উঠে মোৰ প্ৰাণ। কিন্তু কংসময় যেনে ইচ্ছা মোৰ তেনেই কৰিম বিধান। হ'ব পাৰে সৃষ্টি ধ্বংস মোৰ মাথো এটি ইচ্ছা। কিন্তু সেই কংস নিদ্ৰিত যেতিয়া অসহায় শিশুৰ দৰে চাৰিওফালৰ পৰা আৱৰি ধৰে মোক। শত্ৰুৱে কবন্ধ আদি আছে যত মানে সকলোৱে শত্ৰুৰূপে মোক কৰে আক্ৰমণ। কিবা দৰে মই পাওঁ পৰিত্ৰাণ। কিন্তু কংসময় নাই মোৰ মৃত্যুৰ ভয়।